নমস্কাৰ, মই প্ৰিয়ংকাই আজি আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয়ংকা কিটচেনলৈ। আজি মই বনাইছোঁ একদম সাধাৰণভাৱে বনোৱা এটা ৰেচিপি। সেইটো হৈছে পাতত দিয়া মাছ। সাধাৰণতে হয়তো ময়ো মাৰ হাতৰ পৰাই শিকিছোঁ, আপোনালোকেও ঘৰতো হয়তো বনায় খুব সুন্দৰকৈ পাতত দিয়া মাছ। কিন্তু যিসকলে নাজানে তেওঁলোকে মোৰ এই ৰেচিপিটো চাই শিকি ল'ব পাৰিব। একদম সাধাৰণভাৱে ঘৰতে পোৱা কিছুমান বস্তুৰে বনাইছোঁ। আৰু ইতিমধ্যে মই মাছখিনি ধুই লৈছোঁ ভালদৰে। আপোনালোকে চাব দেখিছে চাগে 3 পিচ লৈছোঁ মাছ। তাৰ পৰা আদা নহৰু আৰু পিঁয়াজেৰে খুন্দি লৈছোঁ, বাটি লৈছোঁ। অলপ মান ধনিয়া অলপ কাটি লৈছোঁ, বহুতে নগা ধনিয়া বুলিও কয়। বিলাহী লৈছোঁ, বিলাহীৰ লগতে ডাঙৰ বিলাহীৰ লগতে কণ বিলাহীটো ব্যৱহাৰ কৰিম মই, যিহেতু মই ভাল পাওঁ কণ বিলাহীটো। তাৰ পৰা কলপাত লৈছোঁ আৰু লগতে ৰছীৰ কাৰণে কলপাতৰ পৰাই কাটি লৈছোঁ। কলপাতখন মাছবোৰ পাতত দিয়াৰ আগতে কলপাতখন অলপ পুৰি ল'লে ভাল, যিহেতু তেতিয়া অলপ কোমল হয়, ভালদৰে বান্ধিবলৈ সুবিধা হয়। তেতিয়াহ'লে লগতে নিমখো আছে, পাহৰিছিলোঁ নিমখো আছে। নিমখো যিহেতু মিহলাব লাগিব, নহ'লে নহ'ব মিশ্ৰণটোত। তাৰ কাৰণে অকণমান সাজু হৈছোঁ। আৰম্ভ কৰোঁ তেনেহ'লে ফ্ৰেণ্ডছ। আপোনালোকে চাওকচোন, মই বিলাহীখিনি আৰু আদা নহৰুৰ যিখিনি পেষ্ট আছিলে সেইখিনি মই মিহলাই ল'লোঁ, আৰু লগতে মই নিমখো ব্যৱহাৰ কৰিছোঁ। সকলো লোৱা নাই, আদা নহৰু পেষ্ট গোটেইখিনি লোৱা নাই, অলপ বাকী থাকিলে। সকলো দিলে হয়তো বেছি হৈ যাব, সেইকাৰণে আপুনি প্ৰথমে কি কৰিব, প্ৰথমে অলপ কলপাতত দি লৈছোঁ মিশ্ৰণটো যিটো বনাইছিলোঁ মই বিলাহী আদাৰে। এতিয়া মই মাছ কিপিচ ইয়াত দি দিম। মন কৰিব মাছকেইডোখৰ মই নিমখেৰে ধুই লৈছোঁ, তেতিয়া চাফা ভালদৰে হয়। এতিয়া পুনৰ দি দিম ওপৰত আৰু মাজত, শেষ হ'বই দি। ইতিমধ্যে মোৰ মিশ্ৰণখিনি দি হ'ল। মই 3টা জলকীয়া ব্যৱহাৰ কৰিছোঁ, 3টা জলকীয়া দিছোঁ। আৰু যদিহে আপুনি জলকীয়া খাব নোৱাৰে তেনেহ'লে নিদিলেও হ'ব। এতিয়া মই আৰম্ভ কৰিছোঁ ইয়াৰ ৰেপিংটো। আপোনালোকে দেখিছে প্ৰথম কলপাতখনেৰে মেৰুৱা হৈ গ'ল। মই এইখনৰ ওপৰত আৰু এখন কলপাত ৰাখিম, নহ'লে কি হ'ব, কলপাতখন যিহেতু অকল এখিলা দিলে পটককৈ সোনকালে পুৰি যাব আৰু ভালদৰে মাছখিনি নিসিজিব। সেই গতিকে মই আৰু এখন ব্যৱহাৰ কৰিম। দ্বিতীয়খন কলপাতেৰেও বান্ধি হৈ গ'ল। আপোনালোকে দেখিছে খুব সুন্দৰকৈ পেক কৰা হৈ গ'ল। এতিয়া আমি আমাৰ যোনটো দ্বিতীয় পৰ্যায় অৰ্থাৎ সেকাৰ কামটো আৰম্ভ কৰিম। কলপাতত মেৰুৱা মাছখিনি টেৱাত সেকাৰ আগতে টেৱাখন মই অলপ প্ৰিহিট কৰি লৈছোঁ, তেতিয়া অলপ সুবিধা হয়। এতিয়া আমাৰ পাতত দিয়া মাছখিনি দি দিছোঁ। অলপ সময় লাগিব। মই লুটিয়াই দিলোঁ, ওপৰৰ ফালে অলপ পোৰাৰ নিচিনা লাগিছে কলপাতখন, অৰ্থাৎ অলপ সিজাৰ নিচিনা লাগিছেই। কিন্তু মনত ৰাখিব, আপুনি ষ্টিমটো অলপ কমাই ৰাখিব লাগিব, নহ'লে কি হ'ব, কলপাতখন পুৰি যাব সোনকালে, কিন্তু ভিতৰত যিখিনি মাছ আছে ভালদৰে নিসিজিব। আৰু দ্বিতীয় কথাটো হ'ল, যেতিয়া মাছখিনি সুন্দৰভাৱে সিজিব তেতিয়া যিটো সুন্দৰ সুঘ্ৰাণ আপোনাৰ এই গোন্ধটো নিজে পাই যাব। তেতিয়া গম পাব যে মাছখিনি নমাবলৈ হৈ গ'ল। মোৰ এতিয়ালৈকে হোৱা নাই আৰু দুবাৰমান লুটিয়াব লাগিব, সেই গতিকে মই এতিয়ালৈকে মই আৰু দুবাৰমান উলিয়াই দিলোঁ। ইতিমধ্যে মোৰ হৈ গ'ল, মই সেইকাৰণে গেছটো অফ কৰি দিলোঁ। খুলিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমখন খুলিলোঁ, এতিয়া দ্বিতীয়খন খুলিবলৈ লৈছোঁ। গৰম হৈ আছে, যথেষ্ট গৰম হৈ আছে। বা খুব সুন্দৰকৈ সিজিছে আৰু দেখিবলৈ বিৰাট ধুনীয়া হৈছে, চাওকচোন। এতিয়া ডাইৰেক্ট প্লেটত সজালেই হ'ব, আৰু ইয়াত বিশেষকৈ বেলেগ একো গাৰ্নিছ কৰিব দৰকাৰ নাই প্লেটাৰখনত, যিহেতু একো নকৰাকেই দেখিবলৈ ইমান ধুনীয়া। সেই গতিকে আকৌ বেলেগ দৰে মই নহজাওঁ, পুনেই মই প্লেটত এখন কলপাত কাটি থৈছোঁ তাতে। এতিয়া ফাইনেল ৰিজাল্টটো বিৰাট ধুনীয়া লাগিছে আৰু খাওঁ লাগিছে। মই কৈছিলোঁ আপোনালোকক যে মই বেলেগকৈ প্লেটাৰ এখন নহজাওঁ, যিখিনি আছে ৰেচিপিটোত সেইখিনিয়ে দেখিবলৈ ইমান ধুনীয়া লাগিছে, আৰু বেলেগকৈ সজাব দৰকাৰ নাই। আৰু যদিহে আপোনালোকে ভাবে প্ৰয়োজন বোধ কৰে তেনেহ'লে বনাই সজাই ল'ব পাৰিব।